ওলাই যা তই ওলাই যা কি হ'ব এতিয়া মোৰ বহুত ভয় লাগিছে তুমি ভয় নকৰিবা বা ও বা ও ভাইটি পালেহি চাগে ৰাধা ও ৰাধা ভাইটি আহি পালেহি চাগে জলদি আছোন ঐ ভাইটি এইবোৰ কি দেখিছো মই কি মানে এইবোৰ বা কি হৈছে বা বা তই কথাটো শুনচোন তোক মই ভালকৈ বুজাই আছো আহচোন ৰহ তহঁতি এই দেখতে ৰহ তহঁতি মোৰ ভিতৰত নুহুমাবি তোক মই ভালকৈ বুজাই আছো বলচোন ভিতৰলৈ বল না বুজাই আছো মই আহচোন তুমি ৰহ তই তাতে ৰহ ভাইটিৰ লগত মোৰ কথা আছে বা তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো সেইকাৰণে তাইক মই লৈ আহিলো হ'ব মই ৰাধাৰ দেউতাকক কথা দি থৈছিলো মোক নুঠাকে এতিয়া কি প্ৰতিটো কাম মই তোক সুধি কৰিব লাগিব নেকি কিন্তু তই কি নিজকে বহুত ডাঙৰ হলো বুলি ভাবিছ নেকি নাই হোৱা তই মোৰ বাবে সদায় সৰুৱে হৈ আছ এক জোৰ পৰা আনিছ তাত থৈ আগৈ ভাইটি এক এতিয়াই থৈ আগৈ তই নোৱাৰ যদি মই এতিয়াই এক উলিয়াই আছো বা উলা মোৰ ঘৰৰ পৰা উলা তই মোৰ ঘৰৰ পৰা উলা এতিয়া মোৰ ঘৰৰ পৰা উলা তই ক'ত সোমাবলৈ আহিছ উলা উলা বা উলাই যা তই উলাই যা বা কি কৰিছ তই এইবোৰ কচোন এটা কথা জানিল তই এইক যদি এইখন ঘৰত নাৰাখ তেনেহ'লে ময়ো নাথাকোঁ আজিৰ পৰা কাৰণ এইক মই জীৱনে মৰণে একেলগে থকাৰ কথা দিছোঁ ভাইটিয়ে এনেকুৱা এটা কাম কৰিব বুলি মই ভবা নাছিল ৰাধা ও ৰাধা বাইদেউ তুমি কিয় তাইক সোমাবলৈ দিলা তই মূৰ্খ নেকি তাইক যদি সোমাব নিদিলো হয় তাই দেখোন ভাইটিক লৈ গ'লহেঁতেন মোৰ এতিয়া কি হ'ব মই সকলো ঠিক কৰি দিম মই গাঁৱৰ মানুহৰ আগত কেনেকৈ মুখ উলিয়াম ক কেনেকৈ মোক মুখ উলিয়াম তই অকণমান ধৈৰ্য ধৰ যদি মই তাইক সোমাব নিদিলোহেঁতেন তাই ভাইটিক ঘৰত তোৰ আৰু মোৰ পৰা লৈ গুচি গ'লহেঁতেন গাঁৱৰ সকলোৱে জানে মই তোমালোকৰ ঘৰ হ'বলগীয়া বোৱাৰী তই চিন্তা নকৰিবি এতিয়া মই মোৰ মতে কাম কৰিম চিধা আঙুলিৰে ঘিউ নোলালে কি হ'ল এতিয়া মই আঙুলি বেকা কৰিম তুমি চিন্তা নকৰিবা আমাৰ বাৰ অন্তৰখন বহুত কোমল পিছত চাবা মোতকৈ বেছি তোমাকহে মৰম কৰিব হ'ব দিয়া তুমি কৈছা যদি মই অকনো ভয় নকৰো তোমাৰ লগত মই সদায় আছো কি চাহ বনাইছ এইখিনি তই চাহ নে বৰবি মোৰ তই খা